বন্ধু-বান্ধৱী সেইবোৰ কি খবৰ আপোনালোকৰ? আৰু মই আজি এটা ব্ৰেকফাষ্ট ৰেচিপি শ্বেয়াৰ কৰিব খুজিছোঁ, যিটো খালে নেকি বাচ্চাবিলাকৰ ৱেইট গেইন ভালদৰে হয় আৰু সেইটো 10 মাহৰ পৰা সকলোৰে খুৱাব পাৰিব। ইয়াতে মই সাগু, 2টা আলমণ্ড আৰু 2টা কিচমিচ আৰু এটা খেজুৰ ৰাতিয়ে তিয়াই থৈছিলোঁ সকলোখিনি। এতিয়া মই এটা মিক্সাৰ জাৰত সকলোখিনি ভালদৰে পিচি ল'ম আৰু ইয়াতে মই অকণমান গাখীৰ দি দিছোঁ। ইয়াত গাখীৰ নিদি পানীও দিব পাৰে। এতিয়া মই এটা চচপেনত ভালদৰে এইখিনি সিজাই ল'ম। সাগুটো অলপ সিজিবলৈ দিব লাগিব, তেতিয়া ফুলি যাব বন্ধু। আৰু এইখিনি মই ভালদৰে লৰাই থাকিম। আৰু ইয়াতে মই 1 চামুচ মিচিৰি দিছোঁ, কিয়নো 1 বছৰলৈকে চেনি নিমখ একো দিয়া নাযায় সেইকাৰণে। আৰু মই এইখিনি ভালদৰে সিজাই ল'ম আৰু 2-3 মিনিটমান। সেয়া মোৰ হৈছেহে আৰু বনাই। এইখিনি মই এতিয়া বাতি এটালৈ লৈ ল'ম, ঠাণ্ডা হ'বৰ কাৰণে দিম। মানুহে যিহেতু সাগু খাই বহুতেই ভাল পায়। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।